নমস্কাৰ। কৰে কৰোণাৰ কিছু কথা ধ্ৰুৱজ্যোতি। কৰে কৰোণাৰ কিছু কথা কৈছিলোঁ, কিন্তু কোবাকুবিকৈ কওঁতে কিছু কমকৈ কোৱাৰ বাবে ক'বলগীয়া কিছু কাণে কাণে কওঁ। কৰোণাৰ এই কুল ক'ভিড-19ৰ কলিকালৰ কালৰূপ। কালান্ত কৰোণাৰ কোবত কঙালো কঁপিছে, কোটিপতিও কম্পমান। কানাডা, কম্বোডিয়া, কোৰিয়া, কেম্ব্ৰিজ, কাঠমাণ্ডু, কৰ্ণাটক, কেৰেলা, কহিমাও কৰোণাৰ কোবত। কোকৰাঝাৰ, কোকিৰাবাৰী, কমলাবাৰী, কলিয়াবৰ, কাৱৈমাৰী, কাছকুচি, কাউৰেহাগি, কুকুৰমৰা, কমাৰপাৰা, কয়াকুচি, কঁঠালমৰাতো কৰোণাৰেই কথা। কৰোণাই কিছুমানক কৰ্মহীন কৰিছে, কিছুমানক কিন্তু কৰ্মবীৰ কৰিছে। কিছুমানে কিছুমানক কাহিলেই কৰোণাকৈ ককৰ্থনা কৰে। ককৰ্থনা কৰাটো কিন্তু কাণ্ডহীন কথা, কোমলতাহে কাম্য। কৰোণাৰ কাৰণে কৰমুদ্ৰণ কৰি কৰযোৰকে কৰিছোঁ। কৰোণাৰ কাৰণে কৰ্তৃপক্ষই কিছুমানক কোৱাৰেণ্টাইন কৰিছে। কৰোণাৰ কালৰূপ কমাবলৈ কোনোবাই কল্পনাপ্ৰসূ কিবাকিবি কৰিবলৈ কৈছে, কিন্তু কল্পনাপ্ৰসূ কথালৈ কিয় কাণ কৰিম? কৰ্তৃপক্ষৰ কৰ্তৃত্বশীল কৰ্তব্যৰত কৰ্মচাৰীৰ কথাবোৰলৈহে কাণ কৰিম। কৰণীয়বোৰ কৰিম। কুকথাৰে কোৰহাল কৰিলেই কাৰাদণ্ড। ক'ৰবাত কুঅভিসন্ধিৰে কোৰহাল কৰা কিছুমানে কাৰাগাৰত কাল কটাইছে। ক'বলগীয়াবোৰো কৰ্তব্যৰত কৰ্মচাৰীকেই ক'ব। কিছুমানে কৈছে কোঠাতনো কি কৰিম, কোনোবাই কৈছে কাম কৰক, কচৰৎ কৰক, কলাচ কৰক, ককাহঁতে কণমানিহঁতক কাহিনী কওক, কৃষকে কৃষিবিদৰ কথামতে কিছু কৃষিকৰ্ম কৰক। কিছুমান ক্ৰীড়াবিদে কোঠাতেই কম ক্ৰীড়া সামগ্ৰীৰে ক্ৰিয়াকলাপ কৰিছে। ক্ৰিকেটাৰবোৰে কোঠাতেইনো ক্ৰিকেট ক্ৰীড়াংগনৰ কামবোৰ কেনেকৈ কৰে? কলাকাৰসকলে কিছুমানে কলাকৃষ্টিৰ কাম কৰক, কৰ্মচাৰীসকলে কোঠাতেই কিছু কাম কৰক। কৰ্মইহে কাৰাবন্দীত্বৰ কষ্ট কমাব। কিনো ক'ম, কুকাৰ্যবোৰৰ কাৰণেই কৰোণাই ক্ৰোধত কলিকলীয়াবোৰকে কাৰাবন্দী কৰিছে। ক'ভিড-19ৰ ক্ৰোধ কমাবলৈ কঠোৰ কষ্টেৰে কৰ্তব্য কৰক, কৃতসংকল্পৰে কল্যাণকামী কামবোৰহে কৰক। কথাত কামত কৰ্তৃত্ববিদজনক কাণডৰি কৰক। ক্ৰোধান্বিত কৰোণাৰ কম্পনাংক কমাবলৈ কৰজোৰে কামনা কৰিলোঁ।